তাতে জিলা পৰিষদো আহিব, তাতে পঞ্চায়তৰ হ'ব, তাতে এপি মেম্বাৰ আহিব, ৱাৰ্ড মেম্বাৰ আহিব। গতিকে আমি কি বস্তু দিম, জিলালৈকে দিম নে ক'ত দিম কওক? জিলা স্তৰত দিয়াৰ পিছত জিলা সভাপতি আৰু প্ৰভাৰী কোৱা জিলা সভাপতি আছে নেকি? যি জিলা সভাপতিয়ে জিলা পৰিষদ খেলিব আছে নেকি? ইচ্ছা কৰিছে আপুনি আছে এজন কথাখিনি মান্যতা দিব। ইয়াৰ বাহিৰে পালন কৰিব। এই কাৰণে আমি যদি আগলৈ মই ভাবোঁ নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰখনে যোৱা 2 বছৰ 5 মাহত বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামৰ সকলো শ্ৰেণীৰ ৰাইজৰ প্ৰতি সমদৃষ্টি ৰাখি সমন্বয়ৰ বাবে দৃঢ়তাৰে বিভিন্ন ধৰণৰ উল্লেখযোগ্য আঁচনি ৰূপায়ণ কৰি আহিছে। কেন্দ্ৰীয়তো মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত ইতিমধ্যে সমগ্ৰ ভাৰতবৰ্ষতে দুখীয়া মানুহৰ বাবে পুৰুষ মহিলা যুৱক যুৱতী দিব্যাংগ সকলো শ্ৰেণীৰ ৰাইজৰ বাবে দৃঢ়তাৰে উল্লেখযোগ্য আঁচনিৰ যোগেদি সেৱা আগবঢ়াই আহিছে। গতিকে সেইবাবেই আগন্তুক পঞ্চায়ত নিৰ্বাচনত নিশ্চিতভাৱে ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বাধীন মিত্ৰজোঁটৰ যিখন চৰকাৰ, এই চৰকাৰৰ কাম কাজক লৈ তৃণমূল পৰ্যায়ে জনসাধাৰণ যথেষ্টখিনি আশ্বস্ত হৈছে আৰু তেখেতসকলে প্ৰাপ্য অধিকাৰ মৰ্যাদা সহকাৰে ভোগ কৰিছে। গতিকে সেইবাবেই আগন্তুক দিনত আমাৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই সমগ্ৰ অসমতে পঞ্চায়ত ৰাজ ব্যৱস্থা শক্তিশালী কৰাৰ নিমিত্তে জনসাধাৰণ আমাৰ সৈতে থিয় হ'ব, এই কথা নিশ্চিত আৰু আমি বৃহৎ সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ম।